তুমি জগ জীব তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আইনা চালে আমি নিজৰ প্ৰতিবিম্বটোৰ কথা, আমাৰ নিজৰ চেহেৰাটোৰ কথা আমি ক'ব পাৰোঁ। আগতকৈ বগাই হৈছোঁ নে, ক'লাই হৈছোঁ নে, শকতে হৈছোঁ নে, ক্ষীণাইছোঁ নে, গালত কিবা স্পট পৰিছে নেকি, আইনাখন চোৱাৰ লগে লগে আমি যেনেকৈ ক'ব পাৰোঁ, ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱনশৈলীৰ কথা, আমাৰ মনৰ কথা আমি ক'ব পাৰোঁ। আপোনালোক কেতিয়াও মনৰ দাস নহ'ব। মনৰ দাস হ'লে আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰিব। এয়া ভাগৱতৰ অভিমত, আমাৰ মহাপুৰুষৰ অভিমত। আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু সেৱা নকৰা পৰ্যন্ত, ঈশ্বৰৰ নাম এটা লৈ মনটো মানে শুদ্ধ নকৰা পৰ্যন্ত আমি দেহ ৰক্ষাৰ কাৰণে আহাৰ গ্ৰহণ কৰিব নালাগে। প্ৰথমতে বিষ্ণু যজ্ঞ, তাৰপিছতহে ভূত যজ্ঞ। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ উপাসনা কৰি লোৱাৰ পিছতহে পঞ্চভূতৰ দেহটো ৰাখিবৰ কাৰণে খোৱা বোৱা কৰিব লাগে। আমাৰ আজি বহুত কোৱালিফাইড মানুহ, বহুত জনা বুজা মানুহে মনৰ অধীন হৈ পেলাই কি বুলি কয়, হেৰা মোৰ বুজিছানে, আৰু অভ্যাস এটা আছে নহয়, কি ৰাতিপুৱা শুই উঠি মুখখন ধুই লাল চাহ একাপ নাখালে, শুকান ৰুটি এটা লগত নাখালে, চেদা এপালি নাখালে, তামোল এখন নাখালে, জলপান কেইটামান নাখালে মোৰ পিছৰ কামখিনিলৈ আগবাঢ়িব নোৱাৰোঁ। এইটো যদি কাৰোবাৰ অভ্যাস আছে আজি ইয়াতে এৰিব দেই। এইটো অভ্যাস মনৰ দাস। মনৰ কবলত পৰি চলা মানুহৰ সংখ্যা আমাৰ সমাজত এতিয়া বেছি হৈ আছে। ভাগৱতে কি বুলি কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনৰ কবলত পৰি পেলাই কৰ্ম কৰাৰ কাৰণে বহুত উঠি অহা ডেকা গাভৰু আমাৰ মাজৰ পৰা আগতীয়াকৈ গুচি গৈছে। কাৰণ তেওঁলোকে মনক সংযম কৰিব পৰা জেগালৈ নাহে, ভাগৱত শুনিবলৈ নাহে, ভাগৱতৰ দৰ্শন নাজানে। মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে দেহত অসুস্থতাই বেমাৰ আজাৰে বান লৈছে আৰু আগতীয়াকৈ গুচি যাব লগা আছে। এতিয়া আপোনালোকে ভাগৱত শুনাৰ পৰিৱেশ সৃষ্টি কৰক। বাপজনৰ দৰে প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকটো নামঘৰতে আপোনালোকে ডেকা গাভৰু শিক্ষিত ল'ৰা ছোৱালীবিলাকক আনি ভাগৱত চৰ্চা কৰাবলৈ কাৰণে তেওঁলোকক দায়িত্ব দিয়ক। অহা দেওবাৰে গধূলা যাদৱে প্ৰথম স্কন্ধ ভাগৱতৰ প্ৰথম অধ্যায় পঢ়িব, মাধৱে অৰ্থ ভাঙিব। পিছৰ সপ্তাহত কল্পনাই পঢ়িব, মাধৱীয়ে ভাঙিব। ডেকা ল'ৰা গাভৰু ছোৱালী বুলি শাস্ত্ৰ পঢ়িবলৈ নিদিয়াকৈ নাথাকিব। আমাৰ শাস্ত্ৰ পঢ়াত অধ্যয়ন কৰা ডেকা গাভৰু, মতা মাইকী, বোৱাৰী জীয়াৰী, শৰণীয়া অশৰণীয়া, দাড়ি থকা দাড়ি নথকাৰ বিভাজন নাই দেই। দাড়ি থকা ল'ৰাটোকো ভাগৱত পঢ়িব দিয়ক, পঢ়িব দিয়ক। সি এমাহ পঢ়াৰ পিছত নিজে দাড়ি কাটিবলৈ বাধ্য হৈ যাব। অশৰণীয়া ল'ৰাটোকো পঢ়িব দিয়ক, সি নিজে নিজে শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব। আমাৰ নাৰায়ণপুৰত তেনেকুৱা এটা বাস্তৱ কাহিনী আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। যোৱা বছৰ ৰূপালী জয়ন্তী উদযাপন কৰিছে, মানে শ্ৰী শ্ৰী ফুলনি থান। তাত যেতিয়া যিবোৰ ডেকা ল'ৰা তিনিআলিটোত থানলৈ সোমাই যোৱা তিনিআলিটোত গধূলা মানুহ যাব নোৱাৰে বাই ভনী লৈ, ডেকা ল'ৰাবিলাক এনেকুৱা সুৰামন্ত হৈ থাকে, এনেকুৱা অশ্লীল বাক্য কয় যে নিজৰ পৰিয়াল লৈ যাব নোৱাৰা অৱস্থা। কিন্তু ঈশ্বৰৰ কৃপা, আমাৰ সেই মানে থানত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিবৰ কাৰণে কেইজনমান বিশেষ ব্যক্তিয়ে চিন্তা কৰি ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰিলে। আমি জন্মলগ্নৰ পৰাই জড়িত। তেতিয়া আমাক বহুতে কৈছিলে, আপোনালোকে সেই মানে ফুলনি থানত ভাগৱত পঢ়ি কি কৰিব, হে কি সংস্কাৰ কৰিব। কিন্তু কেইটামান বছৰ চৰ্চা কৰাৰ পিছত যিবিলাক ডেকা ল'ৰাই বাপসকলক দেখিলে, অ' বাপ আহিছে, কোনফালে উপহাস্য কৰিছিলে, সেইবিলাক ডেকা ল'ৰাই কৃষ্ণ বাপ আহিছে বুলি ক'বলৈ, দাড়ি থকা ল'ৰা দাড়ি কাটি সত্ৰত শৰণ লৈ ভাগৱত পঢ়িবলৈ আগবাঢ়ি আহিব। গতিকে আপোনালোকে পৰিৱেশ দিব লাগিব। মনত ৰাখিব, ভাগৱত লুটিয়াই থাকিলেই নহ'ব।
ভাগৱতে কোৱা কথাবিলাক আমি তৃণমূল ঘৰখন পৰিয়াল সমাজত আমি যাতে প্ৰৱৰ্তন কৰিব পাৰোঁ। আপুনি ধন টকা পইচা শিক্ষাত আগবাঢ়ি গ'লেই ঘৰখন বা পৰিয়াল বা সমাজখন আগবাঢ়িছে বুলি ক'ব নোৱাৰে। গুৰুজনে কৈছে যেতিয়ালৈকে পুথিগত ডিগ্ৰী, পাৰ্থিৱ ধন আৰু শিক্ষাৰ লগত আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে আপুনি দিব নোৱাৰিব তেতিয়ালৈকে 100 বছৰ ভোগ কৰিবলৈ নাপাব। আমাৰ বহুতে 100 বছৰ ভোগ নকৰাকৈ গুচি গৈছে, কাৰণ ভাগৱতৰ সদাচাৰখিনি তেওঁলোকে নাজানে আৰু নামানে। ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যিখিনিয়ে মানিব শৰীৰ সুস্থ হৈ থাকিব, কমনীয়তা বৃদ্ধি হ'ব, পৰমায়ুস বাঢ়িব, মন আনন্দত থাকিব। যে আনৰটো দূৰৰ কথা, শংকৰ মাধৱৰ দিনত কেইবাগৰাকীও আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত শুনিছিলে, ব্যাখ্যা শুনিছিলে, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক শিকি ল'লে শংকৰ মাধৱৰ পৰা। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা আমাৰ বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা বদলা আটা 130 বছৰ, ৰামৰাম আটাৰ 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈকে আয়ুস বঢ়াই দিলে। ক'ৰ পৰা পালে? ভগৱানে দিয়া বয়স 100 বছৰে আছিলে। মনুষ্যৰো আয়ুসত বৰিষ সংখ্যাত ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? যিবিলাকে ভাগৱতৰ দৰ্শন নাজানে, অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব, তেওঁলোকে 100 বছৰ ভোগ নকৰাকৈ আঁতৰি যাব লাগিব, আৰু তেওঁলোকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক মানে যোগ দিব। এই সত্যতাটো আপুনি বেলেগত বিচাৰি যাব নালাগে। আপোনাৰ বেতবাৰী 2 নম্বৰ কোঁৱৰ গাঁৱতে এবাৰ আপোনালোকে অন্তৰ্দৃষ্টিয়ে চাওক। আপোনালোকৰ গাঁওখনত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? আপুনি এবাৰ অন্তৰ্দৃষ্টিয়ে চালেই গম পাব। সেইজন মতা মানুহৰে আয়ুস বাঢ়িব যিজন নীতি সদাচাৰ থাকিব, ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব। সেইগৰাকী মাইকী মানুহে আয়ুস বঢ়াব পাৰিব যিগৰাকী আই নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব। ঈশ্বৰৰ প্ৰতি ভক্তিবিহীন কোনো জীৱই আয়ুস বৃদ্ধি কৰিব নোৱাৰে, মনত ৰাখিব দেই। গতিকে সদাচাৰবিহীন কোনো জীৱই সুস্থকৈ ৰাখিব নোৱাৰিব। ভাগৱতে কৈছে মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। মনৰ কবলত পৰি যিবিলাক মানুহে কৰ্ম কৰি থাকিব, সি শৰীৰটো সুস্থকৈ ৰাখিব নোৱাৰিব। তাৰ শৰীৰত বিকাৰ হ'বই, কাৰণ তেওঁ মনৰ অধীন হৈ নাখাবলগীয়া খাইছে। আমাৰ আজি বহুতৰে এটা বিশ্বাস আছে, জনবিশ্বাস আছে, লোকবিশ্বাস আছে, পৰম্পৰা বিশ্বাস আছে। কি? ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাব? কেনেকৈ তেওঁলোকৰ গাত শক্তি হ'ব? কেনেকৈ তেওঁলোক মানে সুস্থ মনৰ মানুহ হ'ব পাৰিব? নাই নাই, মাছ মাংস ডিম খোৱাবই লাগিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস খাই যিটো প্ৰটিন শৰীৰত পাব, তাতকৈ বহু বেছি প্ৰটিন পাব ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনাক মই 7 দিন সময় দিছোঁ, আপোনালোকে এই তথ্যটো প্ৰমাণ চাওক। 7 দিন আপোনালোকে একেৰাহে পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাই যাব। বদ হজম, গেছ, বিষ, বিভিন্ন ৰোগে আপোনাৰ শৰীৰলৈ নামি আহিব। প্ৰকৃতি জগতলৈ চালে আমি তাৰ তথ্য পাওঁ। বাঘ, সিংহ, মাংসহাৰী, হাতী, তৃণভোজী। আয়ুস কাৰ বেছি? ধৈৰ্য কাৰ বেছি? যদি তৃণভোজী হাতীৰ যদি আয়ুস বেছি হয়, ধৈৰ্য বেছি হয়, আৰু মাংসহাৰী বাঘ সিংহৰ যদি ধৈৰ্য কম হয়, আয়ুস কম হয়, আমাৰ ক্ষেত্ৰত প্ৰযোজ্য জানো নহ'ব? নিশ্চয় হ'ব, মাত্ৰ আমি তুলনা কৰি চাব লাগিব, বিচাৰ কৰি চাব লাগিব। সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত বাপসকললৈ মোৰ এটা মনৰ ভাৱৰ কথা মই প্ৰকাশ কৰিছোঁ। সেইটো মোৰ ভাৱ নহয়, গীতা ভাগৱতৰ ভাৱ, যে আমি
কোনোবাই যদি আজি তাৰিখলৈকে খাই আছে কালিলৈৰ পৰা এৰি দিব লাগে বুলি মই নকওঁ। মই মাত্ৰ এটা ক'ম কি আপোনালোকে খাওঁতে মাত্ৰ ভগৱানক ক'ব প্ৰভু এৰিব পাৰিলে ভাল হয়, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু মনৰ লোভত বা এটা অভ্যাসৰ কাৰণে, কিন্তু খাওঁতে সেই কথাটো আপুনি ভগৱানক জনাব। ভগৱান সকলোৰে হৃদয় আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। কি ৰূপত আছোঁ? তিনিটা গুণত আছোঁ। ব্ৰহ্ম, পৰমাত্মা, ভগৱন্ত একে তত্ত্ব, একৰেখে তিনি নাম লক্ষণ ভেদত। তিনিটা গুণৰ নাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱান অৱস্থান কৰি আছে। ব্ৰহ্মৰূপে চৈতন্য কৰি ৰাখিছে। আপুনি দুৰ্ঘূৰ টোপনি গ'লেও আপুনি জীয়াই থাকে। এজন টোপনি যোৱা মানুহে গম পায় নেকি মই জীয়াই আছোঁ নে মৰিলোঁ? নাপায়। তৎসত্ত্বেও আপোনাক জীয়াই ৰাখিছে কোনে? ব্ৰহ্মশক্তিয়ে। সাৰ পোৱাৰ লগে লগে চকুৰে দেখে, কাণেৰে শুনে, মুখেৰে খায়, হাতেৰে কৰে, ভৰিয়ে যায়। ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছে কোনে? পৰমাত্মাই। আৰু ভগৱন্তই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৰ্মফল দিবৰ কাৰণে হৃদয়ত অৱস্থান কৰি আছে। যথা কৰ্ম তথা ফল। গতিকে আপুনি ভাৱটো তেওঁক জনাই দিয়ক। কম সময়ৰ ভিতৰতে আপোনালোকক সেই লোভৰ পৰা ভগৱন্তই মুক্ত কৰি দিব। তাকে নকৰি যদি একেবাৰে যোৱা সময়লৈকে, আমাৰ বহুত বুঢ়া বুঢ়ী লোক যাবৰ সময়ত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে? যাবৰ সময়ত আৰু দেই, মা কি খাব মন গৈছে? কোনোবাই কয় বোপাই হাঁহৰ মাংস, পাৰৰ মাংস, খাচী মাংস, যাৰ যেনেকুৱা অভিৰুচি। গতিকে যাবৰ সময়লৈকে যদি আপুনি সেই ভাৱটো লৈ গৈছে তেতিয়া আপোনাৰ জীৱ ক'লৈ যাব? অৰ্জুনক কৈছে জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেব ইতি কৌন্তেয় সদাতৎ ভাৱ ভাবিত। তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসাৰ পৰা নিজক মুক্ত কৰি মোৰ ঠাইলৈ নিৰ্মল হৈ আহিবৰ কাৰণে। তুমি কিন্তু প্ৰাণী হিংসা ধৰ্ম এৰিব নোৱাৰিলা। হয়নে? আপুনি বিভিন্ন প্ৰাণীক আপুনি হিংসা কৰিছে। হয়নে? যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প শুয়া ফুৰে মাংস খায়। আপুনি খাই থাকিব পাৰিব, কিন্তু আপোনাৰ জীৱটো ক'লৈ যাবগৈ লাগিব? বাঘ সিংহৰ ঠাইলৈ। মানুহৰ জন্ম দিছিলে আপুনি সংস্কাৰ হ'বৰ কাৰণে, কিন্তু আপুনি বুজি নাপায়, বেদৰ কথা নাজানি আপুনি ইন্দ্ৰিয় তৃপ্তি দেহৰ কাৰণে আপুনি আবদ্ধ হৈ গ'ল। দেহটো আজি আছে কালিলৈ নাই, আৰু ঘিউ মৌ খাই থাকক। আপুনি কেতিয়াও চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। ঘিউ মৌ মাছ মাংসই আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাইড দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বঢ়াই দিব, পৰমায়ুস বঢ়াই দিব, মন আনন্দত ৰাখিব। আৰু যাৰ মনটো দুখ বেদনাত থাকিব সি আৰু ঘিউ মৌ খাওক, হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। সেইকাৰণে কপিলে কৈছে মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যা বেছি। কোনবিলাক মৰা মানুহ? কপিলে কৈছে নিজে অৱতাৰী হৈ, সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব। দুটাই বস্তু, এটা ভাল এটা বেয়া। যাৰ মনটো জীয়াই থাকোঁতে বেয়া লাগি থাকে, দুখ বেদনা থাকে, সি মৰিলে অধোগতি যাব, সি সৎগতি নাপায়। জীৱৰ মৃত্যু নাই, গতি আছে, হয় অধোগতি নহয় ঊৰ্ধ্বগতি। যাৰ মনটো আনন্দত থাকিব সি জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সৎগতি পাব। এই তথ্য ভাগৱতে দি আছে, এই জীৱনশৈলী নিদৰ্শন ভাগৱতে দি আছে। এই কথাখিনি যাতে আমাৰ নিজৰ লগতে তৃণমূল পৰিয়াল, সমীপৱৰ্তী সমাজখনক যাতে আমি ভাগৱতৰ আদৰ্শৰে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে অকণমান ত্যাগ কৰিব। কেনেকৈ? কায়িকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে।
এইকেইটা পৰম অৱদান দেই ভগৱানে আপোনালোকলৈ দি পঠিয়াইছে। কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক। আপুনি দেহটো প্ৰয়োগ কৰিব ভাল কামৰ কাৰণে, মনেৰে চিন্তা কৰিব, বুদ্ধি খটুৱাব, আৰু ভগৱানে দিয়া অৰ্থ দৰকাৰ হ'লে 2 টকা খৰচ কৰিব। আপুনি 2 হাতেহে কৰিব, ভগৱানে কৈছে মই 4 হাতে দিম। তুমি যেতিয়া মোৰ কামৰ কাৰণে দিছা, গঠনমুখী কামৰ কাৰণে, গঠনমুখী কামবিলাক কৃষ্ণ কৰ্ম, ভাঙোনমুখী কামবিলাক অসুৰৰ কৰ্ম। আপোনাক দিয়া বুদ্ধি, জ্ঞান, ধন, ঐশ্বৰ্যই আপুনি সদায় গঠনমুখী কামত ব্যৱহাৰ কৰিবলৈ শিকিব, তেতিয়া ভগৱানে দি থাকিব। যদদাতি চ প্ৰাপ্নোতি। আপুনি নিজৰ সুখৰ কাৰণে, নিজৰ আনন্দৰ কাৰণে আনক অনিষ্ট কৰিবলৈ নাযাব। আজি আমাৰ বহু মানুহে নিজৰ সুখৰ কাৰণে আনক দুখ দিবলৈ কুণ্ঠাবোধ নকৰে। সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই। এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। আমি গছজোপাৰ ফলকেইটা সংগ্ৰহ কৰিবৰ কাৰণে তাৰ গুৰিটো কাটিব নালাগে। উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আমি এখন সমাজ গঢ়িবৰ কাৰণে, নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ কাৰণে, নিজক সুখত ৰাখিবৰ কাৰণে আনক যাতে অনিষ্ট কৰিব লগা নহয়। কৰিব পাৰিব, কিন্তু আপুনি ফল ভোগ কৰিব, ফল ভোগ কৰিব। এই তথ্য ভাগৱতে দি আছে। ইয়াৰ পৰৱৰ্তী কথাই আমাক কি কৈছে আমি পদবন্ধে আলোচনা কৰিম, আৰু পদবন্ধ আলোচনাত কিবা সংশয় থাকিলে আপোনালোকে প্ৰশ্ন কৰি সংশয় দিব। কৃষ্ণ কৃষ্ণ।